বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 17 জুন। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনাগত 4 দিন পৰ্যন্ত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত, ঠায়ে ঠায়ে বানপানী। 20 জুনলৈকে ৰাজ্যত জাৰি কৰা হৈছে এইবাৰ অৰেঞ্জ এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এইবাৰ আগজাননী। আৰু বৰষুণৰ লগতে ধুমুহা, বিজুলী, ঢেৰেকনি, বজ্ৰপাতৰো সম্ভাৱনা আছে। আৰু কোন কোন জিলাত হ'ব মুষলধাৰে বৰষুণ আৰু বানপানীৰ এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁও জিলা, কোকৰাঝাৰ জিলা, ধুবুৰী জিলা, গোৱালপাৰা জিলাৰ লগতে নলবাৰী জিলা, বৰপেটা জিলা, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰৰ দৰঙৰ লগতে ওদালগুৰি, বাক্সা, চিৰাং, শোণিতপুৰ, ডিব্ৰুগড়ৰ লগতে যোৰহাট, মাজুলী, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰৰ লগতে ধেমাজি, কাছাৰ, কৰিমগঞ্জত হ'ব প্ৰবল বৃষ্টিপাত। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। আপুনি ব্ৰইলাৰ মাংস খাই ভাল পায় নেকি? যদি ব্ৰইলাৰ মাংস খায় তেনেহ'লে আজিৰ পৰা আপুনি সাৱধান হওক। ব্ৰইলাৰ মাংস খাই অসুস্থ 408জনকৈ লোক। জোনাইৰ লেকুজেলেম গাঁৱত এক চাঞ্চল্যকৰ ঘটনা। ব্ৰইলাৰ মাংসৰে আহাৰ গ্ৰহণৰ পিছতে বমি আৰু পেটৰ বিষত ভোগে লোকসকল। আৰু জোনাই দৈনিক বজাৰৰ পৰা প্ৰবীণ টাইং নামৰ লোকজন ক্ৰয় কৰিছিল মাংস আৰু অসুস্থ ভৰ্তি চিকিৎসালয়ত। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব এইবাৰ চৰকাৰী ধন। আৰু 40 লাখ মহিলাক 1000 টকাকৈ দিব, 10,000কৈ টকা দিব এইবাৰ অসম চৰকাৰ তাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ৰাজ্যৰ মহিলাক লৈ একবাৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আত্মসহায়ক গোটৰ 40 লাখ মহিলাক অসম চৰকাৰে দিব টকা। আৰু ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ আত্মসহায়ক গোটৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব এই ধন। আৰু ব্যৱসায় ভালকৈ কৰিলে পৰৱৰ্তী সময়ত বেংকক প্ৰদান কৰিব ঋণ। আৰু বেংকৰ পৰা ঋণ লোৱা টকাৰ সুদৰ দায়িত্ব ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। ইফালে বেংকক কেৱল ঋণ লোৱা ঘূৰাই দিয়ালেই হ'ব, সুদ দিব নালাগে। ইফালে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব এই চৰকাৰী আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 1 লাখ নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিব লাখকৈ টকা, 2 লাখকৈ টকা। আৰু 2 লাখ টকাৰ বিনিময়ত বেংকক দিব নালাগে কোনো ধৰণৰ গেৰাণ্টি। আৰু কোনে কোনে লাভ কৰিব চৰকাৰৰ অভিলেখা আঁচনিৰ সুবিধা সবিশেষ জানি লওক। অসমৰ 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ অসম চৰকাৰে প্ৰদান কৰিব। আৰু ব্যৱসায় কৰিবলৈ নিবনুৱা যুৱক যুৱতীকে ধন প্ৰদান কৰিব অসম চৰকাৰে। নিবনুৱাক আত্মসংস্থাপন দিয়াৰ লক্ষ্যৰে এই আঁচনি হাতত ল'ব অসম চৰকাৰে।